সাবস্ক্ৰাইব কৰক সমৰ কলিতা চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট ভিডিঅ' পাবৰ বাবে। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম সমর কলিতা আৰু মোৰ চেনেলত আপোনালোকক বহুত বহুত স্বাগতম। আজি আপোনালোকক সলিউশ্যন দিম। যদি আপোনালোকৰ উইণ্ডোজটো এক্টিভেট নাই বা আপোনালোকৰ উইণ্ডোজৰ লাইচেঞ্চ এক্সপায়াৰ হৈ গৈছে, তেনেহ'লে আপোনালোকে নিউ উইণ্ডোজ কেনেকৈ এক্টিভেট কৰিব। চাওক, মই যি আপোনালোকক যোনটো সলিউশ্যন দিম এইটো একেবাৰে ফ্ৰী। তাৰমানে আপোনালোকে ফ্ৰীতে উইণ্ডোজ এক্টিভেট কৰিব পাৰিব। কিন্তু আপোনালোকক মই ক'ব বিচাৰিছোঁ, যদি আপোনালোকে হেভি ইণ্টাৰনেট ইউজ কৰে বা আপোনালোকে যদি নতুন আপডেট পাব বিচাৰিছে আপোনালোকৰ লেপটপ বা ডেস্কটপত, তেনেহ'লে আপোনালোকে পেইডটো ব্যৱহাৰ কৰক, কাৰণ যোনটো পেইড হয় তাত আপোনালোকে লেটেষ্ট আপডেট পাই থাকিব। আৰু যদি আপোনালোকে হেভি ইণ্টাৰনেট ইউজ নকৰে বা আপোনালোকে যদি লেপটপ বা ডেস্কটপত বেছিক কামবিলাকহে কৰে, তেনেহ'লে আপোনালোকে ফ্ৰী ভাৰ্জনটো ইউজ কৰিব পাৰে। কাৰণ ফ্ৰী ভাৰ্জনটো ইউজ কৰিলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাপাব, কাৰণ এইটো ময়ো ফ্ৰী ভাৰ্জনটো ইউজ কৰি আছোঁ। আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নাপায়। কিন্তু নাপায় বুলি ক'লে আৰু এটা অসুবিধা পাব আপোনালোকে। এইটো 5 মাহ বা 6 মাহ পিছত যোনটো ফ্ৰী ভাৰ্জন উইণ্ডোজ হয়, সেইটো আপোনালোকৰ আৰু এবাৰ এক্সপায়াৰ হৈ যাব পাৰে। কিন্তু এক্সপায়াৰ হ'লে কোনো ধৰণৰ ভয় খাব নালাগে। এই ভিডিঅ'টোত যোনটো মই সলিউশ্যন দিছোঁ, সেইমতে আৰু এবাৰ যদি আপোনালোকে কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ লেপটপ উইণ্ডোজটো পুনৰ এক্টিভেট হৈ যাব আৰু আপোনালোকে পুনৰ এইটো ধুনীয়াকৈ চলাব পাৰিব। উইণ্ডোজটো এক্টিভেট কৰিবৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকৰ লেপটপত ইণ্টাৰনেট কানেকশ্যন লৈ ল'ব লাগিব। মই হটস্পটৰ পৰা ইণ্টাৰনেট কানেকশ্যন লৈ লৈছোঁ। এতিয়া আপোনালোকে ক্ৰম ব্ৰাউজাৰত যাব লাগিব। ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত য'ত আপোনালোকে ৱেবছাইট টাইপ কৰা হয়, তাত আপোনালোকে এনেদৰে টাইপ কৰি দিয়ক। চাই লওক, এনেদৰে আপোনালোকে এইটো লিখি দিব লাগিব। ছেম টু ছেম এনেকৈ লিখিব লাগিব। আৰু তাৰপিছত আপোনালোকে চিম্পলি এণ্টাৰ মাৰি দিয়ক। এণ্টাৰ মাৰি দিয়াৰ লগে আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ আহিব আৰু আপোনালোকে কণ্ট্ৰল এ দাবি পেলাই আপোনালোকে এইটো কপি চিলেক্ট কৰি ল'ব লাগিব। আৰু চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে এইটো কপি কৰি ল'ব লাগিব। কপি কৰাৰ পিছত আপোনালোকে চিম্পলি এইটো ক্ল'জ কৰি দিয়ক উইণ্ডোজখন। এতিয়া আপোনালোকে নিউজ যাব লাগিব। নিউজ যাই পেলাই আপোনালোকে টেক্সট ডকুমেণ্টছত যাব লাগিব। এতিয়া চাওক, এইটো টেক্সট ডকুমেণ্টছ আহি গ'ল। ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক চিম্পলি। আৰু ইয়াত আপোনালোকে যাই পেলাই আপোনালোকে পেষ্ট কৰি দিয়ক। পেষ্ট কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা হৈ গ'ল। এতিয়া আপোনালোকে ফাইলত যাব লাগিব আৰু আপোনালোকে এইটো ছেভ কৰিব লাগিব। চাওক, ছেভ নহয় কিন্তু ছেভ এছ কৰিব লাগিব। চিম্পলি আপোনালোকে ইয়াত ছেভ এছত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ইয়াত এনেকুৱা আহি যাব আৰু ইয়াত আপোনালোকে ৰিনেম কৰিব লাগিব। এইটো আপোনালোকে ৰিনেম কৰিব লাগিব আৰু আপোনালোকে যিকোনো নাম লিখিব পাৰে। মই ইয়াত চিম্পলি উইণ্ডো লিখিলোঁ। আপোনালোকে উইণ্ডো লিখিব পাৰে। উইণ্ডো লিখাৰ পিছত আপোনালোকে ডট দিব লাগিব। ডট লিখি পেলাই আপোনালোকে CMD দিব লাগিব। এই CMD টো মেইন পইণ্ট হয়। আপোনালোকে .cmd দিবই লাগিব। মই যেনেকুৱা লিখিছোঁ আপোনালোকে ছেম টু ছেম লিখিব আৰু আপুনি চিম্পলি ছেভ কৰি দিয়ক। এতিয়া আপোনালোকে ইয়াত আপোনালোকে এইটো য়েছ কৰি দিয়ক। য়েছ কৰি দিয়াৰ পিছত আপোনালোকে এইটো চিম্পলি ক্ল'জ কৰি দিয়ক। এতিয়া চাওক, আপোনালোকে যিটো উইণ্ডো বুলি ছেভ কৰিছিল সেইটো আপোনালোকৰ অট'মেটিকলি ডেস্কটপত আহি গৈছে। এইটো ইয়াত আপোনালোকে চিম্পলি ৰাইট ক্লিক কৰক আৰু এতিয়া আপোনালোকৰ ৰান এজ এডমিনিষ্ট্ৰেটৰ কৰি দিয়ক। এতিয়া আপোনাৰ এনেকুৱা হৈ গ'ল। এইটো আপোনালোকৰ প্ৰচেছৰলৈ কথা হয়। যদি আপোনালোকৰ প্ৰচেছৰটো ভাল হয়, তেনেহ'লে বেছি সময় নালাগিব আৰু মিনিমাম আপোনাৰ 5-6 মিনিটমান লাগে আৰু আপোনালোকৰ প্ৰচেছৰটো ভাল হ'লে বেছি সময় নালাগে। চ' ইয়াত আপোনালোকৰ Y আৰু N আহিছে। আপোনালোকে চিম্পলি ইয়াত N প্ৰেছ কৰি দিয়ক। এতিয়া আপোনালোকৰ উইণ্ডোজটো এক্টিভেট হৈছে নাই এবাৰ চেক কৰি লওক। চেক কৰিবৰ কাৰণে আপোনালোকে মাই কম্পিউটাৰত ৰাইট ক্লিক কৰক আৰু আপোনালোকে প্ৰপাৰ্টিছত যাওক। এতিয়া চাওক, আপোনালোকৰ উইণ্ডোজ ইজ এক্টিভেট বুলি আহি গৈছে। চ' এনেকৈ আপোনালোকে ফ্ৰীতে নিউ উইণ্ডোজ এক্টিভেট কৰি ল'ব পাৰিব। আৰু যদি কিবা বুজি পোৱা নাই, তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰক। আপোনালোকক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং। জয় অসম।